Good morning, friends. এতিয়া পাইছে বেক কেমেৰাত উল্টাকে আহিব 6:38 আৰু মই লাইট জ্বলাই আছো তাৰপিছত কথা পাতিম মানে শুই উঠিলো মাত্ৰ তো গুড মৰ্নিং ফ্ৰেণ্ডছ ইয়াৰ আগৰ ভিডিঅ' আপুনি যেটো চাইছিলে সেইটো আনবক্সিং ভিডিঅ' আছিল তো আনবক্সিং ভালকৈ কৰিব নোৱাৰিলোঁ মই মানে দেৰি হ'ল পেট্ৰল পাম্পৰ পৰা ওলাই আহোঁতে দেৰি হ'ল আৰু বস্তুখিনি ওলোৱা নাছিলে তো তাৰপিছত বস্তুখিনি লৈ আৰু আজি আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক তো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগছ এণ্ড ইনফো বন্ধুসকল এতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাম প্ৰথমে মই ফ্ৰেছ হৈ আহি লওঁ তাৰপিছত আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ তো ভিডিঅ'টো শেষলৈকে চাওক আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰক তো ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্নিং এতিয়া বাজিছে আপোনাৰ 9:20 আৰু আজি অলপ শুই উঠাটো দেৰি হ'ল তো কালি মানে মই আহি পোৱাত অলপ দেৰি হ'ল মানে ৰাতি হ'ল আৰু সেইকাৰণে মই আনবক্সিং কৰি দেখুৱাব নোৱাৰিলোঁ তো এতিয়া আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ মানে কালি মই ইয়াৰ পৰা গৈ মানে লগৰ এটা তাত এড্ৰেছত মানে অৰ্ডাৰ দিয়া হৈছিল বস্তু কেইটামান তো তাৰ পৰা ল'লোঁ আৰু মানে দুই জেগাত দিয়া আছিল অৰ্ডাৰ তো দুই জেগাৰ পৰা বস্তুবোৰ ল'লোঁ আৰু মানে মোৰ অলপ কামো আছিল সেইবিলাক কাম কৰোঁতে মানে দেৰি হ'ল তো আহোঁতে দেৰি হ'ল সেইকাৰণে এতিয়া মানে আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক তো মানে দুটামান মোৰ পাৰ্চনেল ইউজৰ কাৰণে বস্তু আছে আৰু দুটামান মানে মোৰ ভিডিঅ' ৰিলেটেড মানে ইউটিউব ৰিলেটেড বস্তু দুটামান আছে তো আপোনালোকক দেখুৱাই আছোঁ তো বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আনবক্সিং কৰি দেখুৱাই আছোঁ আপোনালোকক তো চাওক কোন প্ৰথমে এই ডাঙৰটোৰ পৰা আৰম্ভ কৰোঁ এই ডাঙৰটো হৈছে মানে মই লৈছোঁ আপোনাৰ নাপতলৰ পৰা মানে নাপতলত অফাৰ এটা চলি আছিল তো অফাৰৰ পৰা মই ল'লোঁ এইটো পৰিল 2,000 টকা আৰু এইটো হৈছে লং পেণ্ট 3 কালাৰৰ লৈছোঁ তো এইটো হৈছে ব্লু ডাইৰেক্ট মানে এইটো কেনেকুৱা ডিজাইনৰ লং পেণ্ট দেখা পাইছে আপোনালোকে আৰু এইটো হৈছে এনেকুৱা টাইপৰ পেণ্ট মানে এইটো জিন্সৰ পেণ্ট এইটো আৰু এইটো হৈছে তলত আহিছে এইটো আছে লগৰ আছে মানে তো মানে কমফৰ্টেবল হয় আৰু একদম মোলায়েম কাপোৰ বঢ়িয়া কাপোৰ মানে এইটো অফাৰ কৰিছিলোঁ এনেই ইয়াৰ দাম আছে চাওক কিমান আছে মই দেখাই আছোঁ এইটো মানে ফ্ৰণ্ট কেমেৰাৰ পৰা কৰাই আছোঁ তো সেইকাৰণে এইটো উল্টা দেখা যাব চাগে তো ইয়াতে আছে 999 আছে লিখা এইটো মানে একদম মোলায়েম কটন কাপোৰৰ নিচিনা আছে তো চাওক আপোনালোকে এইটো দেখা পাইছে আৰু এইটোৰ MRP হৈছে 999 আছে বঢ়িয়া কাপোৰ আছে তো এনেকুৱাকৈ মই লৈছোঁ 3টা এইটো হৈছে ব্লেক আৰু এইটো হৈছে স্কাই ব্লু মানে পিয়ৰ ব্লু আৰু এইটো অলপ স্কাই ব্লু মানে 3টা পেণ্ট লৈছোঁ 3টা লৈছোঁ কম ৰেটতে লৈছোঁ তো এইটো হৈছে 1 নম্বৰ এইটো হৈছে আনবক্সিং হৈ গ'লে এইটো হৈছে 1 নম্বৰ এইটো ছাইড আৰু এতিয়া মই দেখাই আছোঁ নেক্সট এতিয়া 2 নম্বৰত হ'ল মোৰ এটা সৰু পেকেট এইটো কি বস্তু আপোনালোক দেখাইছোঁ আৰু এইটো হৈছে মোৰ আনবক্সিং কৰা চাকু তো চাকু দি ৰ'ব খুলি দিওঁ এইবিলাক কৰি থাকিলে সময় থাকে মই আনিছিলোঁ এইটো ফ্লিপকাৰ্টৰ পৰা মানে এইটো হৈছে মোৰ চাৰ্জাৰ এইটো কি চাৰ্জাৰ চা এইয়া এইটো দেখা পাইছে এইটো হৈছে মানে মোৰ
একশ্যন কেমেৰা যে আছে একশ্যন কেমেৰা মানে দুটা বেটাৰী একেলগতে চাৰ্জ দিব পৰাকৈ মানে মই বস্তুটো আনিছোঁ মানে এটা কেমেৰাত লাগি থাকে সেইটো তাৰ পৰা চাৰ্জ দিব পাৰি তো আৰু এটা যিটো বাহিৰত থাকে সেইটো মানে চাৰ্জ দিবলৈ অসুবিধা হয় মানে বাৰ বাৰ কেমেৰাটো খুলি থাকিব লাগে তো সেইকাৰণে মই এইটো এক্সট্ৰাকৈ মানে চাৰ্জাৰটো লৈ আহিছোঁ এতিয়া মানে দুটা বেটাৰী একেলগতে সোমাই মই চাৰ্জ দিব পাৰিম আৰু এইটো ইয়াৰ লগত আছে এটা USB কেবল আছে আৰু ইয়াতে দুটা চাৰ্জাৰ মানে বেটাৰী একেলগতে চাৰ্জ দিব পাৰিম ইয়াতে আছে লাইট দুটা মই আপোনালোকক এইটো বাৰু চাৰ্জ কৰি দেখুৱাম কেতিয়াবা এইটো হৈছে আৰু এইটো মই আনিছোঁ আপোনাৰ 499 আছিল নেকি 499 এইটো আছিল 499 এইটো হৈছে 2 নম্বৰৰ আনবক্সিং হ'ল এতিয়া আপোনালোকক এইটো ইয়াতে ভৰাই দিওঁ এইটো চাইড কৰি দিওঁ আহিল এইটো 3 নম্বৰত হ'ল এইটো দিছোঁ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ আৰু এইটো হ'ল আপোনাৰ আনবক্সিং যিহে ডাঙৰ পলিথিন দিছে সৰু মালত ইমান বস্তা এটা দিব লাগে নে বাপৰে বাপ পেকিং ভাই মাৰো বস্তু দেখাবলৈ আহিব আপোনালোকে পেকিং চাওক না বাপ কিন্তু এটা কথা না ভালকৈ পেকিং কৰি দিয়া মানে মোৰ ভালেই বস্তুটো মোৰ বেয়া হৈ নাযায় এই আছা এইটো হৈছে মোৰ SJK মানে মোৰ মানে বেটাৰী এইটো মই আনিছোঁ আপোনালোকৰ কিমান পৰিছিল পাহৰি গ'লোঁ না 699 মানে 700 এইটো চাওক এইটো বেটাৰী যে আছে তো সেই চাৰ্জাৰত মানে এই বেটাৰীটো মানে সোমাই দি চাৰ্জ কৰিব লাগিব আৰু এইটো 3.33 ৱাটৰ বেটাৰী তো মোৰ মানে এটা বেটাৰী আছেই তো সেইটো মানে অলপ কম সময় যায় তো সেইকাৰণে মই এক্সট্ৰাকৈ আৰু এটা বেটাৰী আনিলোঁ মানে অলপ লং ড্ৰাইভত গ'লে ধৰক মটৰ ব্লগিং কৰিলে তো সেইটো বেছি সময় নালাগে মানে নাযায় সেইটো সেইকাৰণে মই এক্সট্ৰাকৈ বেটাৰী আনিছোঁ যাতে মই সেইটো হোৱাৰ পিছত আকৌ সেইটো চাৰ্জাৰত বহাই দিম তো এইটো লৈ যাম তো টেনশ্যন নাই টেনশ্যন তো সেইকাৰণে এইটো মই অৰ্ডাৰ দিছোঁ তো এইটো হৈছে মোৰ 3 নম্বৰৰ আনবক্সিং চাইড এবাৰ আহিল 4 নম্বৰ আৰু এইটো হৈছে একদম আপোনালোকৰো কামৰ বস্তু তো মোৰ পাৰ্চনেলি ইউজ হ'ল এই দুটা হ'ল মোৰ মানে ইউটিউব ৰিলেটেড তো আৰু এইটো হৈছে প্ৰথম দেখুওৱা হৈছে এইটো মোৰ পাৰ্চনেল ইউজ আৰু এতিয়া যিটো দেখুৱাই আছোঁ সেইটো হৈছে পাৰ্চনেল ইউজ কিন্তু এইটো আপোনালোকৰ বহুত কামত আহিব এইটো আপোনালোকে চাওক বা এইটো পেকিং এইটো মই দিছোঁ এমাজনৰ পৰা অৰ্ডাৰ মানে কি যোনটো সস্তাত দেখা পাওঁ সেইটোতে মই অৰ্ডাৰটো দিওঁ আৰু চবফালে চাওঁ চেক কৰি চাওঁ তো 1-2 টকা হ'লে য'ত মানে অলপ সস্তাত দেখা পাওঁ তো সেইটোতে উঠাওঁ তো এইটো কি বস্তু মই আপোনালোকক প্ৰথমে খুলি দেখুৱাই আছোঁ এইটো হৈছে এই আছা এইটো ইণ্টেলিজেন্সৰ পৰা মানে ইণ্টেলিজেন্সৰ এইটো প্ৰডাক্ট মানে এইটো হৈছে গ্লাছ চশমা মানে মোৰ আগতে এটা চশমা আছিল সেইটো মই লেন্স কাৰ্ড প্ৰথমে মই অপটিকেল চেটাৰ পৰা লৈছিলোঁ তো নেক্সট সেইটো বেয়া হ'ল তাৰপিছত ল'লোঁ মই হেৰিৰ পৰা লেন্স কাৰ্ডৰ পৰা তো লেন্স কাৰ্ডৰটো মানে এতিয়া অলপ ডিষ্টাৰ্ব দি আছে মানে ভালকৈ দেখা নাযায় তো এতিয়া মই ল'লোঁ ইণ্টেলিজেন্সৰ মানে এইটো অলপ সস্তাত দেখা পালোঁ মই মানে যিটো সস্তা সেইটোতে ল'ব বিচাৰোঁ ন তো লেন্স কাৰ্ডৰ পৰা মই লৈছিলোঁ আপোনাৰ 999 মানে কেৰিং চাৰ্জ লৈ মানে পৰিছিল মোৰ 1100 কিমান টকা পৰিছিল তো এইটো এতিয়া মোৰ লৈছে মানে এইটো মই ৰিভিউটো চালোঁ মানে বহুত ভাল দেখা পালোঁ আৰু মানে কি জানে ধৰক বেছি মানে মোবাইল কম্পিউটাৰ এইবিলাক মানে ইউজ কৰি থাকিলে তো অলপ মানে চকুৰ ধৰক পানী পৰা বা মাথা অলপ বিষ শিৰাবিলাক টানি ধৰা তো সেনেকুৱা টাইপৰ কাৰণে এইটো মানে বেষ্ট প্ৰডাক্ট তো এইটো মই মানে আনবক্সিং কৰি আপোনালোকক গোটেই ৰিভিউটো দেখুৱাম তো আপোনালোকক বৰ্তমান এইটো মই নেদেখুৱাম তো এইটো এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই মই আপোনালোকক ভালকৈ আনবক্সিং কৰি দেখুৱাম এতিয়া মানে এইখিনিয়ে দেখালোঁ আৰু এইটো কিমান টকাত লৈছোঁ কি লৈছোঁ মই এইটো এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দেখুৱাম
তো আজিলৈ এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মানে ধন্যবাদ